নমস্কাৰ। RTI কি আৰু কেনেদৰে কৰিব আপুনি RTI? 2005 চনত দুৰ্নীতি নিবাৰণ কৰাৰ উদ্দেশ্যে ৰাইট টু ইনফৰমেশ্যন এক্ট গঠন কৰা হৈছিল, যাক অসমীয়াত কোৱা হয় তথ্য জনাৰ অধিকাৰ। RTI কৰিবলৈ হ'লে পোনপ্ৰথমে আপুনি এখন RTI ফৰ্ম আনিব লাগিব। এই ফৰ্মখন অনলাইন যোগেও আপুনি ল'ব পাৰিব আৰু অফলাইন যোগেও ল'ব পাৰিব। এতিয়া কথা হ'ল, এই ফৰ্মখন কেনেদৰে ফিল আপ কৰিব আৰু ফিল আপ কৰি ক'ত জমা দিব লাগিব। ধৰি লওক আপুনি পঞ্চায়তৰ কিবা আঁচনিৰ বিষয়ে জানিব বিচাৰিছে, অথবা আপোনাৰ ঘৰৰ সন্মুখেৰে যোৱা পঞ্চায়তে নিৰ্মাণ কৰা ৰাস্তাটোৰ বিষয়ে জানিব বিচাৰিছে। তেনেহ'লে আপুনি সেই ৰাস্তাটোৰ সম্পূৰ্ণ ঠিকনা ভালদৰে ফৰ্মখনত উল্লেখ কৰিব লাগিব আৰু ৰাস্তাটোৰ নিৰ্মাণ সম্পৰ্কে আপুনি কি জানিব বিচাৰিছে সেই সম্পৰ্কেও সবিশেষ লিখিব লাগিব। এতিয়া কথা হ'ল, পঞ্চায়তৰ মূল বিভাগ হৈছে ব্লক ডেভেলপমেণ্ট অফিচাৰৰ কাৰ্যালয়, অৰ্থাৎ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়। এতিয়া ফৰ্মখন ফিল আপ কৰি আপুনি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ ওচৰত জমা দিব লাগিব আৰু জমা দিয়াৰ 30 দিনৰ ভিতৰত আপোনাক যিটো বিষয়ে আপুনি জানিব বিচাৰিছে সেই বিষয়টোৰ সবিশেষ তথ্য আপোনাক দিব লাগিব। যদি 30 দিনৰ ভিতৰত আপোনাক সবিশেষ তথ্য নজনায়, তেনেহ'লে আপুনি তথ্য জনাৰ বাবে পুনৰ আবেদন কৰিব পাৰিব। আৰু তেতিয়াও যদি আপোনাক তথ্য দিবলৈ অসন্মত হয়, তেনেহ'লে আপুনি ৰাইট টু ইনফৰমেশ্যন এক্টৰ অধীনত সেই বিষয়াজনৰ বিৰুদ্ধে অথবা সেই কাৰ্যালয়টোৰ বিৰুদ্ধে আপুনি গোচৰ ৰুজু কৰিব পাৰিব। গতিকে বন্ধুসকল, আজিলৈ আহিছোঁ। ধন্যবাদ।